আপুনি জানেনে কোনো এটা বস্তুৰ প্ৰাইচ সাধাৰণতে 99, 199, 399 এনেধৰণৰ হয় কিয় হয় আৰু আপুনি বহুত প্ৰডাক্টৰ এডভাৰটাইজমেণ্টত দেখিছে যেনে ডেটল ফেনাইল এইবোৰত 99.99 বীজাণুমুক্ত হয় বুলি কয় কিন্তু কিয় 100% বীজাণুমুক্ত হয় বুলি নকয় তো এই ভিডিঅ'টোত এনেধৰণৰ কেইটামান ফেক্ট লৈ আহিছোঁ। ফেক্ট নাম্বাৰ 3 আপুনি যেতিয়া ঠাণ্ডা বৰফ এটুকুৰা মুখত লয় কেনেকুৱা লাগে তেতিয়া আপোনাৰ দাঁত হিৰহিৰাই দিয়াৰ লগতে ই একেবাৰে মূৰলৈকে টানি ধৰে তো টেকনিকেলি এই কথাটোকে ব্ৰেইন ফ্ৰিজ বুলি কোৱা হয়। ফেক্ট নাম্বাৰ 2 হাৰ্মিং বাৰ্ড নামৰ এবিধ চৰাই আছে এই চৰাইবিধৰ হাৰ্ট বিট কিমান আপুনি জানেনে ইহঁতৰ হাৰ্ট বিট প্ৰতি মিনিটত 1200 বিট অৰ্থাৎ 1200 ডিভাইডেড বাই 60 ইকুৱেল টু 20 প্ৰতি ছেকেণ্ডত ইহঁতৰ হাৰ্ট বিট 20 বিট ৱাও ইটছ আনবিলিভেবল। ফেক্ট নাম্বাৰ 1 সাধাৰণতে বেছিভাগ প্ৰডাক্টৰ প্ৰাইচ 99, 199, 399 এনেধৰণৰ হয় কিয় হয় আৰু ইয়াৰ বাবে সঁচাকৈয়ে চেল বৃদ্ধি হয় নেকি য়েছ ইয়াক অড প্ৰাইজিং বুলি কোৱা হয় লজিকেলি দেখা যায় যে 99 আৰু 100ৰ মাজত ইমান এটা ডিফাৰেঞ্চ নাই মাত্ৰ 1 টকা কিন্তু প্ৰাইচটো যেতিয়া 99 ৰখা হয় ই আমাক তেতিয়া ছাবকনচিয়াছ লেভেলত ইফেক্ট এটা দিয়ে যাৰ বাবে চেলটো বৃদ্ধি পায়।